নমস্কাৰ, চম্পাছ কিচেনলৈ আপোনালোকক স্বাগতম। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আন এটা পিঠা ৰেচিপি। আজি মই বনাই দেখুৱাম মুগৰ পুলি, অৰ্থাৎ মুগৰ দালিৰে কিদৰে পুলি পিঠা বনাব পাৰি সেইটো আজি আপোনালোকক দেখুৱাম। মুগৰ পুলি বনাবলৈ আমাক কি উপকৰণ লাগিব সেয়া চাই লওঁ আহক। মুগৰ পুলি বনাবলৈ আমাক লাগিব মুগ দালি। মই ইয়াতে 250 গ্ৰাম মুগ দালি লৈছোঁ। লাগিব নাৰিকল, মই সম্পূৰ্ণ নাৰিকল এটা ৰুকি লৈছোঁ। ময়দা, মই ইয়াতে এবাটি ময়দা লৈছোঁ। ময়দাৰ সলনি আপোনালোকে চাউলৰ গুড়িও ব্যৱহাৰ কৰিব পাৰে। আৰু চেনি মই ইয়াতে নাৰিকলৰ পৰিমাণ অনুসৰি চেনি লৈ লৈছোঁ। আৰু লাগিব সামান্য নিমখ আৰু ইলাচৰ গুড়ি। আৰু আমি পুলি পিঠাখিনি মিঠাতেলতে ভাজিম। আহক আমি ষ্টাৰ্ট কৰোঁ। প্ৰথমে মই মগুৰ দালিখিনি ভাজি ল'ম। সাধাৰণতে আমি দালি বনালে যেনেকৈ সামান্য ভাজি লওঁ, ঠিক তেনেকৈ সামান্য কেঁচা গোন্ধটো যাবলৈ ভাজি ল'ম। গেছটো হাই ফ্লেমত থৈ ভালকৈ লাৰি লাৰি ভাজি ল'ম। ভাজা হৈ গৈছে। এতিয়া মই দালিখিনি ভালকৈ ধুই ল'ম। ধুই প্ৰেছাৰ কুকাৰত বহাই দিম। দালিখিনি মই প্ৰেছাৰত বহাই দিছোঁ। আৰু এতিয়া মই সেইখিনি সময়তে দালি সিজালৈকে মই নাৰিকলখিনি ভাজি ল'ম। নাৰিকলখিনি ভালকৈ ভাজি লওঁ। ঠিক লাড়ু যেনেকৈ বনাওঁ এনেকৈ ভাজিম। এতিয়া মই চেনিখিনি ইয়াতে দি দিম। আৰু এতিয়া ভালকৈ ভাজি থাকিম। নাৰিকলখিনি ভাজা হৈ গৈছে। এতিয়া মই ইয়াতে ইলাচৰ গুড়িখিনি দি দিম। ইলাচৰ গুড়িখিনি মই চেণ্ট হ'বলৈ দিছোঁ। আৰু অলপ লাৰি মই এতিয়া নমাই দিম। দালিখিনি আমাৰ বইল হৈ গৈছে। আৰু এনেকৈ বইল কৰিছোঁ যাতে অলপ শুকান থাকে। অৰ্থাৎ আমি যেতিয়া দালিখিনি ইয়াতে বইল কৰিছোঁ তেতিয়া যিমানখিনি দালি লৈছোঁ তাতকৈ অলপ বেছি পানী লৈছোঁ, যাতে এনেকুৱা পৰ্যায়ত বইল হয়। কাৰণ এইটো মই ময়দাৰ লগত এতিয়া মাৰিম, সেইকাৰণে এনেকুৱা বইল হ'ব লাগিব। পনীয়া হ'লে প্ৰব্লেম হ'ব। আমি এতিয়া দালিখিনি লৈ ল'ম এটা বাউলত। পুৰা ভালকৈ বইল হৈছে। আৰু মই ইয়াতে 2টা চিটি দিছোঁ। আৰু চিটি দিয়াৰ পিছত মই নিজে ইচ্ছা কৰি প্ৰেছাৰ কুকাৰটো খোলা নাই, বাষ্পখিনি নিজে ওলাই যাব দিছোঁ। তাৰপিছত অট'মেটিক প্ৰেছাৰ কুকাৰ নিজে নিজে খুলিছে, সেইকাৰণে ভালকৈ বইল হৈছে। এইটো চাওক। এতিয়া মই ইয়াতে ময়দা মিক্স কৰিম আৰু গৰমে গৰমে ভালকৈ সানি ল'ম। মই ইয়াতে ময়দা ইউজ কৰিছোঁ। চাউলৰ গুড়ি ইউজ কৰিলে পিঠাখিনি টান হ'ব, সেইকাৰণে ময়দা ইউজ কৰিছোঁ। আৰু আপোনালোকৰ যদি দালি বইল কৰোঁতে পানী বেছি হৈ যায় তেন্তে আৰু এটা কাম কৰিব পাৰে। কেৰাহীত অলপ জুইত বহুৱাই পানীখিনি শুকুৱাই ল'ব পাৰে। দালি আৰু ময়দাখিনি ভালকৈ মিহলি গৈছে। মই ভালকৈ মাৰি লৈছোঁ, চাওক। আৰু যদি পানীৰ অলপ প্ৰয়োজন হয় তেন্তে অলপ গৰম পানী ইয়াতে কৰি দিব পাৰে। মই সামান্য গৰম পানী দিছোঁ ছটিয়াই, কাৰণ মোৰ দালিখিনি একেবাৰে শুকানকৈ হৈছিল। এতিয়া মই ইয়াৰ পৰা
পিঠাৰ ডিজাইন বনাম আৰু এই ডিজাইনটো সোনকালে কৰিব লাগিব এইখিনি গৰম থাকোতে কৰিব লাগিব নহলে নহব মই এইখিনিৰ পৰা অলপ এনেকৈ লৈ লম আৰু ধুনীয়াকৈ এনেকুৱা বাটি আকৃতিৰ বনাম এনেকৈ বাটি আকৃতিৰ বনাই লম আৰু ইয়াতে নাৰিকলৰ মিশ্ৰণখিনি নাৰিকল আৰু চেনি মিশ্ৰণখিনি ইয়াতে ভৰাই দিম এনেকৈ মুখ বন্ধ কৰি লম নহলে যেতিয়া ভাজিম তেতিয়া ভিতৰৰ নাৰিকলখিনি ওলাই যাব আৰু মই যেতিয়া দালিখিনি বইল কৰিছো তেতিয়া সামান্য নিমখ তাতে দি দিছো স্লাইট নিমখীয়া লাগিব ভাল লাগিব খাই মই এনেকৈ বনাই লৈছো আৰু তেলখিনি মই আগতে বহাই দিছিলো তেল গৰম হৈ গৈছে এতিয়া মই এটাকৈ ইয়াতে পিঠা তেলত দি দিম তেলখিনি মই মিডিয়াম ফ্লেমত থৈছো মিডিয়াম ফ্লেমত থৈয়ে ভাজিম তেতিয়া ভালকৈ হ'ব হৈ গৈছে এনেকৈ মই গোটেইখিনি পিঠা ভাজি লম ৰেচিপিটো কেনেকুৱা লাগিল আপোনালোকে মোক কমেন্টছ কৰি জনাব লগতে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ